আমি আজি ধৰ্মৰ নামত শপত খাই কৈছো। খাৰুপেটীয়াত ৰান্ধনী কৰ্মীৰ প্ৰতিবাদ পুনৰ নিযুক্তি নোপোৱা পৰ্যন্ত অব্যাহত ৰাখিব প্ৰতিবাদ। ধৰ্মৰ নামত শপত খাই সংকল্পবদ্ধ হ'ল প্ৰতিবাদকাৰীসকল। এইবাৰ ধৰ্মৰ নামত শপত খাই প্ৰতিবাদ কৰিবলৈ সংকল্পবদ্ধ হ'ল মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল। অসম চৰকাৰে আমাৰ অসমৰ পৰা NGO যদি আঁতৰাই নলয় সিমান দিনলৈকে আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। সামান্য 1000 টকা মাননিৰ বিনিময়ত কাম কৰা ৰান্ধনীসকলক চাকৰিৰ পৰা খেদি মধ্যাহ্ন ভোজনৰ কাম NGOক দিয়াৰ বাবে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে সিহঁতৰ আন্দোলনক ভ্ৰূক্ষেপ নকৰাত হতভম্ব হৈ পৰিছে ৰান্ধনী কৰ্মীসকল। দলগাঁও ব্লক ৰান্ধনী সন্থাৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ অহা ৰান্ধনীসকলে ধৰ্মৰ নামত শপত খাই কয় যে ৰান্ধনীসকলক পুনৰ নিযুক্তি নিদিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব। সামান্য 1000 টকাৰ মাননিৰ বিনিময়ত বছৰ বছৰ কাম কৰি এটা বৃদ্ধাৱস্থাত কি কৰি খাব বুলি হুহুকাই কান্দিবলৈ ধৰিলে এগৰাকী ৰান্ধনী কৰ্মীয়ে। খাৰুপেটীয়াৰ পৰা নুৰা বুজাহেৰ চিঠিকৰ ৰিপৰ্ট, অসম ফোকাছ। সংকল্প লৈছোঁ এইটো কাৰণেই যে আমাৰ মধ্যাহ্ন ভোজন ইউনিয়নে আজি বিগত 15 বছৰ ধৰি তেওঁলোকে ক'বলৈ গ'লে বিনা বেতনত এই চৰকাৰী অনুষ্ঠানত কাম কৰি আহি আছে। সৰু সৰু ল'ৰা ছোৱালীৰ স্বাৰ্থৰ বিনিময়ত তেওঁলোকে বহুত দুখ কৰি বহুত কষ্ট কৰি তেওঁলোকে কাম কৰি আহি আছে। কিন্তু তাৰ বিনিময়ত অসম চৰকাৰে যি অকণমান মাননি দিয়ে মাত্ৰ মাহত 1000 টকা। আপোনালোকে চিন্তা কৰক, মাত্ৰ মাহত 1000 টকা দিয়ে এদিনত কিমান টকা হাজিৰা পৰে? মাত্ৰ 33 টকা হাজিৰা পৰে। এই 33 টকা হাজিৰা লৈ তেওঁলোকে দিনত 5 ঘণ্টা সময় বিদ্যালয়ত কাম কৰি আহি আছে। কিন্তু সেইখিনিও আমাৰ অসম চৰকাৰৰ সহ্য হোৱা নাই। বাহিৰৰ পৰা কোটিপতি ব্যৱসায়িক NGOৰ পাৰ্টিক আনি পেলাই আমাৰ অসম চৰকাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁ এই এটা বাহিৰৰ NGOক তেওঁ কণ্ট্ৰেক্ট হিচাপত কাম কৰিবলৈ দিছে। গতিকে আমি সেইকাৰণেই আজি সবেই আমি সংকল্পবদ্ধ হৈছোঁ যে যিমান দিনলৈকে অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিষয়টোৰ ওপৰত নজৰ নিদিয়ে সিমান দিনলৈকে আমি অসমত কোনো স্কুলত আমি NGOৰ এটা পাৰ্টিক সোমাব নিদিওঁ।